चाहूंगा मैं तुझे हरदम तुम्हें। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। বন্ধুসকল, নতুনকৈ ৰোজ ভিডিঅ' বনাবলৈ লৈছোঁ, তো কেনেকুৱা হৈছে নাজানো। আৰু সকলোকে কৈছোঁ যে এইটো এটা ধেমালি ভিডিঅ' হয়, তো ভিডিঅ'টো চাই যেন কোনোৱে ভুল বুজি নলয়। বন্ধুসকল, আজি আমি কথা পাতিম এটা অসমীয়া ফকতীয়া গানৰ ওপৰত, যিটো গান শুনিলে আপোনালোকৰ মাথা মূৰ গৰম হৈ যাব। তো আহক বন্ধুসকল, তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আরে এইটো কি বাইদেউ, আপুনি এনেকৈ আমাক কি বুজাব বিচাৰিছে? আৰু এইযোৰ কি আপোনাৰ ড্ৰেছই হলনে? तुमसे ना हो पाएगा। আৰু এই ল'ৰাকেইটাক চোৱা, ডেন্স চোৱা, সিহঁতৰ চুটি চুটি কাপোৰ পিন্ধিব পাই খুব আনন্দ পাইছা ন তোমালোকে? আৰে ভাইহঁত, এইখিনি নিপিন্ধিলেনো কি হয়? এইখিনি পিন্ধিনো কিডাল কৰিছা তোমালোকে? এইখিনি নিপিন্ধিলে নহয়নে তোমালোকৰ? আরে বাইদেউ, আপুনি এনেকৈ কি দেখুৱাই আছে সিহঁতক? সেইকেইটাতো আপোনাৰ ভাইটিৰ বয়সৰ ল'ৰা। লাজ নালাগে নে আপোনালোকৰ এনেকুৱা ডেন্স কৰিবলৈ? অভিনয় কৰিব পালে হৈ গ'ল আৰু ন? যিকোনো ভিডিঅ' এটাত আপোনালোকে অভিনয় কৰিবলৈ ৰাজি। আৰে বাইদেউ, অকণমান ভিডিঅ'টো চাই চিতি গানটো কি গান গাইছে, কি গান গোৱা নাই, গানটো চাই চিতি অকণমান অভিনয় কৰিব। অভিনয় কৰিলেই নহয়, আপোনালোকে অভিনয় কৰিব পালেতো একোৱেই নালাগে আৰু ন? আরে বাইদেউ, আপোনাক মানিছো দেই, আৰু আপোনাৰ বুকুত ঢোল বাজে ন? আমিতো গমেই পোৱা নাছিলো বাইদেউ আপোনাৰ বুকুত যে ঢোল বাজে। এনেকৈ সকলোকে আপোনাৰ বুকুত যে ঢোল বাজে জনোৱা বাবে ধন্যবাদ দেই বাইদেউ, ধন্যবাদ। আরে বাইদেউ, আপোনাৰ বুকুত ঢোল বাজে মানিছো, কিন্তু ঢোলৰ ৰগৰ কেতিয়াৰ পৰা পেপে 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 হ'ল বাইদেউ? আৰে আপোনালোকে একেবাৰে কমন চেন্স নোহোৱা কথা কৈ দিয়ে ৰে বাইদেউ। অকণমান কথাবিলাক চাই চিতি ক'বচোন। ঢোলৰ ৰগৰ বাৰু কেতিয়াৰ পৰা পেপে 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 হ'ল? আমিতো জনাত ঢোলৰ ৰগৰ পেপে পেপে নহয়। কেতিয়াৰ পৰা আপুনি শিকিলে যে ঢোলৰ ৰগৰ পেপে 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 হয়? অকণমান কমন চেন্স থকা কথা ক'ব বাইদেউ। বাইদেউ, আপুনি আমাক মিছা কথা কিয় কৈ আছে বাৰু? তেতিয়াৰ পৰা আপোনাক দেখিলেই গম পায় আপোনাৰ মনটো যে আপুনি হেঁচা মাৰি ৰাখিব নোৱাৰে। আপুনি যদি আপোনাৰ মনটো হেঁচা মাৰি ৰাখিব পাৰিলেই হয়, তেনেহ'লে ইয়াত 10-12জন ল'ৰাৰ লগত আপুনি ডেন্স মাৰি নাথাকিলে হয়। আৰু এইটো আপোনাৰ ডেন্সেই হ'লনে বাৰু? আপুনি কি জঁপিয়াই আছে ল'ৰাকেইটাৰ লগত? আৰু আপুনি আমাক বাৰ বাৰ মিছা কথা কৈ আহিছে যে আপুনি মনটো হেঁচা মাৰি ৰাখিব নোৱাৰে। আপুনি যদি আপোনাৰ মনটো হেঁচা মাৰি ৰাখিব পাৰিলেহেঁতেন, এনেকৈ 10-12জন ল'ৰাৰ লগত ইয়াত জঁপিয়াই নাথাকিলেহেঁতেন। আপোনাক দেখিলেই গম পায় বাইদেউ, আমাক বাৰে বাৰে মিছা কথা কৈ নাথাকিব আপুনি। আরে বাইদেউ, আপুনি আকৌ মদ ভাং খোৱা নাইতো? এবাৰ কয় ধৰৰ ৰগৰ পেপে পেপে পেপে, এবাৰ কয় আপোনাৰ মনটো উৰি গুচি যায় পেপে পেপে পেপে। এইবিলাক কি মানে বাইদেউ? ইয়াৰ দ্বাৰা আমাক কি বুজাব বিচাৰিছে? ইমান কথা সলাব পাৰে নে আপোনালোকে? এইখিনি সময়তে আপোনালোকে ইমান কথা সলাই আছে। ঢোলৰ ৰগৰ পেপে পেপে কৰি ক'ব, এবাৰ ক'ব আপোনাৰ মনটো উৰি গুচি যায় পেপে পেপে কৰি। বাইদেউ, আপুনি যদি কথা ক'বই নাজানে তেনেহ'লে নক'ব। এনেকৈ আমাক কথা কৈ থাকিব নালাগে ন, মিছা কথা। আরে এই ভিডিঅ'টোৰ ডিৰেক্টৰজনক মানিছো দেই। আৰু দাদা, আপুনি অসমীয়া গানত এনেকৈ কিয় ডিৰেক্টৰ কৰি আছে? আপুনি মুম্বাইত যাওক, ভাল ভাল হিন্দী গানত ডিৰেক্টৰ কৰক, ভাল ভাল হিন্দী ডেন্স দিয়ক। এনেকুৱা ডেন্স দিব, আপুনি 2-3 হিট হৈ যাব পাৰিব একেবাৰে। আপুনি অসমীয়া গানত এনেকৈ ডেন্স দিয়ে আমাক কি বুজাব বিচাৰি? আরে দাদা, আপোনাক মানিছো দেই। আৰু আপুনি কি মুম্বাইত ডিৰেক্টৰ কৰি থকা ভাবিছে নেকি?
যে আপুনি যি মন যায় সেই এনেকুৱা ভিডিঅ'ত যি মন যায় তেনেকুৱা ডেন্স দি দিব আৰে ইমান চুটি চুটি কাপোৰ পিন্ধাই আপুনি যে ইহঁতক নচুৱাই আছে ইয়াৰ দ্বাৰা আপুনি কি বুজাব বিচাৰিছে সৰু সৰু ল'ৰা ছোৱালীবিলাক আপুনি কি নীতি শিক্ষা দিব বিচাৰিছে আৰে এটা পৰিয়ালে এনেকুৱা ভিডিঅ' এটা একেলগে বহি চাব পাৰিব জানো আপুনি কি ভাবি আছে নিজকে আপোনাৰ কি পৰিয়াল নাই নেকি আপোনাৰ পৰিয়ালে এনেকুৱা ভিডিঅ' এটা একেলগে বহি চাব পাৰিব জানো আপোনাৰ মা দেউতা নাই জানো আপুনি এনেকুৱা ভিডিঅ' বনাই আমাক কি বুজাব বিচাৰি আছে কমন সেন্স নাই নেকি আপোনালোকৰ অকমানটো কমন সেন্স নাই অলপ যদি ইমান যদি ভিডিঅ' বনাব মন আছে আপোনালোকৰ ভিডিঅ' ডিৰেক্টৰ কৰিব মন আছে তেনেহ'লে ভাল ভিডিঅ' বনাওক ভাল গানত ডিৰেক্টৰ কৰক এনেকুৱা ফাল্টু গানত আপোনালোকে ডিৰেক্টৰ নকৰিব নামটো কিয় নষ্ট কৰি আছে আপোনালোকৰ এনে যিকোনো ভিডিঅ' ডিৰেক্টৰ কৰি দিব পইচাৰ কাৰণে হৈ গ'ল আৰু ন মন্তি হে সামারি রাখো কেনে করি যায়ু সাল মারি উরি 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 নহ'লে বন্ধুসকল আজিলৈ ইমানেই যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা আৰু যোনে আমাৰ এই ভিডিঅ'টো চাই আছা সকলোকে কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তেনেহ'লে বন্ধুসকল আজিলৈ ইমানেই পুনৰ নতুন ভিডিঅ'ৰ লগত তোমালোকক লগ পাম আজিলৈ বাই বাই